ইংৰাজী পাৰ্টছ অফ স্পীচৰ পাৰ্ট 2 আলোচনা কৰিম। আহা আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। হওক। ফাগুনৰ মধুৰ বাঁহী বাজিছিল তাহানি ইয়াতে, ফাগুন আহিছে পনাস বৰণি খুৱাই, মন মোৰ উৰি যায় চমকি পাৰ্ট 2 বুলি ক'লে আমি কি পঢ়িম বোলে হোৱাট ইজ মিন বাই নাউন, হোৱাট ইজ মিন বাই প্ৰনাউন, তাৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া নাউন, হোৱাট ইজ মিন বাই নাউন, এ নাউন ইজ দ্য নেম অফ এনিথিং, অৰ্থাৎ নাম মাত্ৰেই কি হয় বিশেষ্য হয়, নাম মাত্ৰেই বিশেষ্য হয়নে। এতিয়া নাম মাত্ৰেই বিশেষ্য বুলি কওঁতে আমাৰ কি হয়, আমি জেনেৰেলি ছাত্ৰ ছাত্ৰীবিলাকে আমাৰ সূত্ৰটো মনত থাকে, কিন্তু আমি কিছুমান ছাত্ৰ ছাত্ৰীয়ে পাজলত পৰা দেখিবলৈ পাওঁ যে আমি নাউনটো পৰীক্ষাত চিলেকশ্যন কৰিব নাজানো। এতিয়া আমি কিন্তু নাউনটো আমি বিভিন্ন ধৰণে আলোচনা কৰিব পাৰোঁ, বা বিভিন্ন ধৰণ মানে বিষয়ক লৈ আমি নাউনটো আলোচনা কৰিব পাৰোঁ। যেনে নাম্বাৰ 1 আমাৰ জাতি বুজালে, মানুহৰ নাম বুজালে, বা 2 নম্বৰ জাতি বুজালে, নাইবা 3 নম্বৰ বস্তু বা প্ৰাণী বুজালে, বা আমি 4 নম্বৰ এইটো কি হয় নদ নদী পৰ্বত পাহাৰ আদি, তাৰপিছত নতুবা আমাৰ কি হয় ঠাইৰ নাম বুজালে আমাৰ নাউন ব্যৱহাৰ কৰা হয়। আৰু তোমালোকে এই নাউনৰ আমি নাউন ক'ত ব্যৱহাৰ কৰিম এই বিষয়ে তোমালোকে স্ক্ৰীণত দেখিবলৈ পাবা। এতিয়া কিন্তু আমাৰ ইয়াতে আচল কথাটো হ'ল এনেকুৱা, আমি যদিও নাম বুজোৱা বা জাতি বুজোৱা, বস্তু বুজোৱা বা ঠাইৰ নাম বুজোৱা আদি নামৰ সৈতে নাউনটো জড়িত হৈ থাকে, কিন্তু আমি নাউনক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰোঁ। নাউনৰ কাইণ্ডছ অফ নাউন বুলি ক'লে আমি কি লিখিম, নাউনক প্ৰধানকৈ আমি দুটা ভাগত ভাগ কৰিম। এটাক কি কয় কাউণ্টেবল বুলি কয়, COUNTABLE, কাউণ্টেবল নাউন মিন্স যাক গণনা কৰিব পাৰি। কাউণ্টেবল নাউন হ'ল যাক গণনা কৰিব পাৰি। আৰু আনকাউণ্টেবল নাউন নাম্বাৰ 2 আনকাউণ্টেবল নাউন মানে যাক হিচাপ কৰিব বা গণনা কৰিব নোৱাৰি। এতিয়া কাউণ্টেবল নাউন বুলি ক'লে আমি হিচাপ কৰিব পাৰি, যেনিবা কাউ, মেন, পেইন, পেঞ্চিল ইত্যাদি। আকৌ আনকাউণ্টেবল নাউন বুলিলে কি হ'ব ৱাটাৰ, চুগাৰ, মানি এটচেট্ৰা। কিন্তু তোমালোকে আৰু আন এটা কথা মনত ৰাখিবা বোলে আনকাউণ্টেবল নাউনবিলাকৰ আগত কি নহয় এ বা এন আৰ্টিকল ব্যৱহাৰ নহয়। আমি আনকাউণ্টেবল নাউনৰ আগত এ বা এন ব্যৱহাৰ নহয়। আৰু আন এটা দৰকাৰী কথা হ'ল আমাৰ যিবিলাক আনকাউণ্টেবল নাউন হয় সদায় প্লুৰেল নাম্বাৰৰ লগত ব্যৱহাৰ নহয়, সি কি হয় ছিংগুলাৰ নাম্বাৰৰ লগতহে ব্যৱহাৰ হয়। তোমালোকে এইটো মনত ৰাখিবা, মানে অৰ্থাৎ আনকাউণ্টেবল নাউনৰ লগত এছ বা ইয়েছ যোগ নহয়। মনত ৰাখিলা, কাউণ্টেবল নাউন হ'ল যাক গণনা কৰিব পাৰি, আনকাউণ্টেবল নাউন হ'ল যাক গণনা কৰিব নোৱাৰি। আনকাউণ্টেবলৰ আন এটা বৈশিষ্ট্য হ'ল তাৰ আগত এ বা এন নবহে, আৰু সি সদায় ছিংগুলাৰ নাম্বাৰতহে ব্যৱহাৰ হয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় কথাখিনি অলপ ধৰিব পাৰিছা। যদি তোমালোকৰ ইয়াত কিবা পাজল থাকে তেন্তে তোমালোকে কমেণ্ট কৰি জনাবা। ধন্যবাদ।